দেখা দেখা হলো যেন কেৱল পানী মণিসকলে জাতি জৈত্য কৰিবলৈ
বেদাগৰ কৃষ্টি সভ্যতা সকলোবোৰ পানী তলত ডুব যাব। নষ্ট হোৱাৰ আগে আগে কৰিব লাগিব সংগ্ৰহ। বেদান্তবোৰৰ পৰাই অসুৰবোৰে মহাবলয়কে এখনে নিজৰ সভ্যতাৰ বিস্তাৰ সংসৰ্গৰ দেৱতা সংসৰ্গৰ দেৱতাতকৈও উচ্চ আসন কৰিব পাৰিবি ন?
আমি কৰিব লাগিব এই অৰ্থনীতি এতিয়া সমস্ত গুচি আহিব এই হয়াদত্তৰ শক্তি এই হয়াদত্তৰ বীৰত্ব এই হয়াদত্তৰ পৰাক্ৰমবান